ধন্যবাদ বন্ধুসকল সরকারি নিউজ চ্যানেললৈ স্বাগতম। আজি আহিছো দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ লৈ। আমেৰিকাত দুইজন চীনৰ হেকাৰ গ্ৰেপ্তাৰ। মধ্যপ্ৰদেশৰ 23জন জিলা অধিকাৰী সলনি কৰিলে। শ্ৰীদেৱীৰ মৃত্যুৰ 10 মাহৰ পিছত ৰিলিজ পালে ফিল্ম। আফগানিস্তানৰ পৰা 7,000 সৈনিকক আহিবলৈ দিলে আমেৰিকাই। ফিল্ম জিৰোৰ অদ্ভুত এক্টিঙৰ বাবে পৰিচয় পালে জিৰো। ভৱিষ্যতৰ বাবে সস্তা হ'ব পাৰে ইলেক্ট্ৰনিক কাৰ। কংগ্ৰেছে নেশ্যনেল হেল্থ হাউচ খালী কৰিব লাগিব নিৰ্দেশ দিলে সুপ্ৰিম কোৰ্টে। আপোনালোকৰ কম্পিউটাৰ ইণ্টাৰনেটত ব্যৱহাৰত চৰকাৰে 10টা এজেন্সিক কাম চাবলৈ নিৰ্দেশ দিছে। বেচৰকাৰী কামত আপোনাৰ জেল হ'ব পাৰে 7 বছৰ। এইবাৰ হলিউডৰ মেন ইন ব্লেকৰ ট্ৰেইলাৰ দেখিলে আপোনালোকৰ শৰীৰ লোম শিয়ৰি উঠিব। এয়াৰ ইণ্ডিয়াৰ লগত জড়িত হৈছে 20 নম্বৰ বিমান। উপভোগ কৰিব পাৰিব মুম্বাইৰ পৰা বেংগললৈ। আমেৰিকাই পুনৰবাৰ পাকিস্তানক এলাৰ্ট কৰিলে, ক'লে যে চৰকাৰী কৰ্মচাৰীয়ে সমৰ্থন কৰিবলৈ বন্ধ কৰক আতংকবাদী। খেতিয়কসকলৰ দামনীয় স্থিতি ৰখাৰ বাবে একমাত্ৰ উপায় হৈ পৰিছে কৰ্জ মাফি। লোকসভাত 27 ডিচেম্বৰলৈ বৈঠক বন্ধ থাকিব। এতিয়া বাঢ়িব বুলেটৰ দাম, কোম্পানীৰ পৰা আহিলে নোটিছ। ইণ্ডোনেছিয়াৰ ফুটবল টীমৰ কোচৰ প্ৰস্তাৱ ল'লে মেকনিমে। চিৰিয়াই কাৰাবন্দীলৈ যাব দিলে আমেৰিকা সেনাক। এয়াৰ ইণ্ডিয়াক চৰকাৰে সহায় কৰিব 2 কৰোৰ 300 টকা। চৰকাৰে 7 লাখ একাউণ্টত দিব পইচা। আজি আছিল বলিউডৰ অভিনেতা গোবিন্দৰ জন্মদিন। ধন্যবাদ।